হেল্ল' বন্ধুসকল, মোৰ আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'ল যে ইউটিউব লৈ, মানে আপুনি নিশ্চয় ভাবি থাকে যে ময়ো এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিম আৰু তাৰ পৰা টকা উপাৰ্জন কৰিম। কিন্তু টকা উপাৰ্জন কৰিবলৈ হ'লে সেইটো পিছৰ কথা, মানে আপোনাক এটা প্ৰথমতে ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগিব আৰু তাৰপিছত চেনেলটো ভেৰিফাই কৰিব লাগিব। আপুনি যদি চেনেলটো ভেৰিফাই নকৰে, তো আপুনি ভিডিঅ' আপলোড কৰাৰ পিছত মানে ভিডিঅ'টোৰ থাম্বনেইলটো চেঞ্জ কৰিব নোৱাৰিব। তো মই আজি সেইটোৱে জনাম যে আপুনি এটা ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰিব আৰু ক্ৰিয়েট কৰাৰ পিছত চেনেলটো কেনেকৈ ভেৰিফাই কৰিব আৰু কেনেকৈ ভিডিঅ' আপলোড কৰাৰ পিছত থাম্বনেইলটো চেঞ্জ কৰিব, মই সেইটোৱে আজি জনাম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু তাৰ আগতে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নটিফিকেশ্যন বেল আইকনটো অ'পেন কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আপোনালোকে ইউটিউবটো অ'পেন কৰি ল'ব। ইউটিউবটো অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে য'ত মোৰ পিছতে আছে ৰাইট কৰ্নাৰৰ ওপৰত, সেইটো তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মানে যিটো ইমেইল দি চেনেল খুলিব বিচাৰিছে তাত ক্লিক কৰি ল'ব, লগ ইন কৰি ল'ব। মই এইটো দি খুলি ল'ম। তাৰপিছত আপোনালোকে তাত ক্লিক কৰাৰ পিছত ইউৰ চেনেলত ক্লিক কৰিব। ইউৰ চেনেলত ক্লিক কৰাৰ পিছত ওপৰত এটা নাম, তলত এটা নাম, মানে আপোনাৰ কি নাম ৰাখিব বিচাৰিছে সেইটো তাত ৰাখি দি পিনে, মই সাধাৰণতে এইটো নাম ৰাখিব বিচাৰিছোঁ। তো দিয়াৰ পিছত ক্ৰিয়েট চেনেলত ক্লিক কৰিব। ক্ৰিয়েট চেনেল আপুনি চাব পাৰিছে এইটো হৈ গ'ল, চেনেলটো ক্ৰিয়েট হৈ গ'ল। এতিয়া চেনেলটো ভেৰিফাই কৰিব লাগিব, নহ'লে আপোনালোকে ভিডিঅ' আপলোড কৰাৰ পিছত থাম্বনেইলটো চেঞ্জ কৰিব নোৱাৰিব। তো বলক চেনেলটো ভেৰিফাই কৰি লওঁ। তো ভেৰিফাই কৰাৰ কাৰণে আপুনি ইউটিউব ষ্টুডিঅ' এপটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত কলমৰ চিনত ক্লিক কৰিব আৰু থাম্বনেইল ক্লিক কৰিব। তাৰপিছত কাষ্টম থাম্বনেইল ক্লিক কৰাৰ পিছত লাৰ্ণ মৰত ক্লিক কৰিব। লাৰ্ণ মৰত ক্লিক কৰাৰ পিছত এইটো এটা নতুন পেজ অ'পেন হ'ব। নতুন পেজ অ'পেন হোৱাৰ পিছত তাৰ ওপৰত আপুনি লিখা চাব একাউণ্ট ইজ ভেৰিফাইড, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো পেজ অ'পেন হৈ আহিব। অ'পেন হৈ অহাৰ পিছত তলত চাব টেক্স মি আৰু দুটা কল মি আছে, তাত টেক্স মি ক্লিক কৰিব বা আপুনি কল কৰিব পাৰে। যিটো আপোনাৰ ফোন নম্বৰটো চাব, তাত ফোন নম্বৰটো দি দিব। ফোন নম্বৰটো দি দিয়াৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিব। তাৰপিছত 6 ডিজিটৰ OTP আহিব। তো আপোনালোকে OTPটো তাত ভেৰিফাই কৰি ল'ব। তো চাই লওক, ফাইনেলি চেনেলটো ভেৰিফাই হৈ গ'ল। তো এতিয়া থাম্বনেইলটো চেঞ্জ কৰিম। আপুনি ইউটিউব ষ্টুডিঅ' এপটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত ভিডিঅ'টোত ক্লিক কৰিব। ভিডিঅ'টো ক্লিক কৰাৰ পিছত কলম চিহ্নটোত ক্লিক কৰিব। কলমটোত ক্লিক কৰাৰ পিছত আপুনি এডিট থাম্বনেইলত ক্লিক কৰিব। তাৰপিছত কাষ্টম থাম্বনেইলত ক্লিক কৰিব। তাৰপিছত মানে আপোনাৰ যিটো মানে থাম্বনেইল বনাইছে, ৰেডি কৰি ৰাখিছে, সেইটো মানে চিলেক্ট কৰিব। তো মই চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰাৰ পিছত ওপৰত চিলেক্ট বুলি লিখা আছে, তাত দি পেলাই ছেভ মাৰি দিব। তো আপোনাৰ থাম্বনেইলটো হৈ গ'ল। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো অ'পেন কৰি দিব।